নমস্কাৰ, বৰ্তমান আছোঁ আমি ভূটানৰ ঠিক এখন সৰু চহৰ। আমাৰ যেতিয়া নেকি আৰম্ভণিতে আমি যেতিয়া নেকি এণ্ট্ৰেঞ্চটো লওঁ বা প্ৰৱেশ কৰিলে চহৰখন পোৱা যায়। আৰু ইমান ধুনীয়াকৈ চহৰখন আছে নহয়, আপোনালোকে বিশ্বাস নকৰিব। মানে খুব সুন্দৰ এটা পৰিৱেশ, ক্লিনলিনেছত চিভিক চেন্স ভাল মানুহবিলাকৰ। আৰু ইমান বেছি মানে যান জঁটৰ ইয়াত কোনো সমস্যা একোৱেই নাই। মানে ইমানেই কম মানুহ, মানে ইমানেই শান্তিপ্ৰিয় ঠাই এটা, একদম নীৰৱ হৈ আছে। আপোনালোকে ৰাস্তা ঘাটবিলাক চাওক অলপমান, এই পাহাৰৰ চেপে ইমান ধুনীয়া হৈ আছে। আৰু এখন নদী এখন মানে চাবলগীয়া ঠাই। মানে ভূটানখনৰ যিটো নেকি ভৌগোলিক অৱস্থিতি হৈছে পাহাৰীয়া। গতিকে পাহাৰৰ চেপে যেতিয়া নেকি ৰাস্তাবোৰ বনাইছে, তাৰ উপৰি ইয়াতে বহুত বেছি নিজৰা আছে বা নদীখন, যিবোৰ নদী আছে, নদীবোৰ দেখিবলৈ খুব ধুনীয়া। আৰু এই অৱস্থিতিয়ে ভূটানখনক আৰু বেছি মনোমোহা কৰি তুলিছে, আৰু বেছি ধুনীয়া কৰি তুলিছে। তো আমি এতিয়া খোজকাঢ়ি পেলাই গৈ আছোঁ। খোজকাঢ়ি পেলাই আমি গাঁৱলৈ যাব লাগিব। তো গাঁৱত প্ৰৱেশ কৰিবৰ কাৰণে আমাক পাছৰ প্ৰয়োজন হ'ব। আমি গৈ পেলাই তাত আমি পাছ বনাব লাগিব। এতিয়া কোনফালে যাব লাগে, কি কৰিব লাগে কোনো ঠিকনা নাই, কিন্তু আমি গৈ থাকিম। গৈ পেলাই আমি গাঁও উলিয়াম। গাঁও উলিয়াই পেলাই আমি চাম যে ভূটানী গাঁওবিলাক আচলতে কেনেকুৱা, তেওঁলোকৰ জীৱনশৈলী কেনেকুৱা, তেওঁলোকে কেনেকৈ থাকে, কি কৰে, সেই বিষয়ে আমি জানিবৰ কাৰণে চেষ্টা কৰিম। আমি আহি পেলাই বৰ্তমান ভূটানৰ ঠিক পাহাৰ এখনত আমি উঠিবলৈ গৈ আছোঁ। আৰু ৰাস্তাই এটা বস্তু আমি কি দেখিছোঁ, কি চাফ চিকুণতাটো আছেই বাৰু, বহুত বেছি পৰিষ্কাৰ। তাৰ উপৰিও ৰাস্তাই বৰ্তমান ভূটানৰ যিজন নেকি আমাৰ ৰজা জিগমে খেছাৰ ৱাংচুক, তেখেতৰ মানে ফটোবিলাক মাৰা আছে। বা যিকোনো এখন দোকানতে হওক বা ৰেষ্টুৰেণ্টতে হওক বা হোটেলত হওক, সেই ৰজাৰ ফটোখন মাৰা থাকিব লাগিব। সেইটো ভূটানৰ ৰজাৰ নিয়ম। আচলতে ভূটানখনত তেনেকৈ খেতি বাতি হয়, কিন্তু বহুত বেছি কম খেতি বাতি হয়। গাঁৱৰ ফালে খেতি বাতি হয়, কিন্তু যিহেতু ভূটানখন এখন পাহাৰীয়া এখন ৰাষ্ট্ৰ, গতিকে ভূটানত খেতি বাতিটো কম হয়। আৰু ভূটানৰ মেক্সিমাম বস্তু আমাৰ ৰপ্তানি হয়, আমদানি হয় একচুৱেলি আমাৰ ভাৰতৰ পৰা। তেওঁলোকে ভাৰতৰ পৰা বস্তুবোৰ কি কৰে, আমদানি কৰি পেলাই তেওঁলোকৰ যিমানখিনি নিত্য প্ৰয়োজনীয় ব্যৱহাৰ্য বস্তু আছে, সেই বস্তুখিনিৰ প্ৰয়োজনখিনি পূৰণ কৰে। কাৰণ ভূটানৰ যিটো নেকি নিত্য ব্যৱহাৰ্য বস্তু, সেই গোটেই বস্তুখিনি নিৰ্ভৰ কৰিছে আমাৰ ইণ্ডিয়াৰ ওপৰত। তো আমি এখন পাহাৰ বৰ্তমান বগাই আছোঁ। বৰ্তমান আমি এখন পাহাৰত উঠি আছোঁ। সেইফালে কি আছে আমি গম নাপাওঁ। আৰু গাঁওবোৰলৈ বহু দূৰ বুলি শুনিছোঁ, গাড়ীত যাব লাগিব। আমি যিহেতু গাড়ী পোৱা নাই, আৰু আমি খোজকাঢ়ি যোৱাৰ যিহেতু আমি প্লেনিং কৰিছিলোঁ, গতিকে আমি খোজকাঢ়ি যাম। কিমান দূৰ পাম আমি ঠিক নাজানো। আমি গৈ আছোঁ। মোৰ লগত আছে মোৰ ভাইটি। নমস্কাৰ। হাই, আহক। তুমি কিবা এটা কথা কৈছিলা তেতিয়া, কি কথা কৈছিলা ৰচোন? মই পাহৰিছোঁ। কিবা ভূটানী আৰ্মি চাৰ্মিৰ বিষয়ে কিবা এটা কথা কৈছিলা। ৰয়েল শব্দটো বৰ ৰাজকীয় কাৰণে ব্যৱহাৰ কৰে, কোনো কথা নাই। তো আমি আহি আছোঁ বৰ্তমান। কিমান দূৰ পাওঁ, কি হয়। ভূটানৰ আটাইতকৈ ডাঙৰ কথা হ'ল একদম জনসংখ্যা ইমান বেছি সেৰেঙা। আৰু যিখন আমি বৰ্তমান এখন সৰু চহৰ এখন আমি পাৰ হৈ আহিছোঁ, সেই চহৰখনত আপোনালোকে বিশ্বাস নকৰিব, আমাৰ বজাৰ এখনতকৈ কম মানুহ আছে। ইমান বেছি শান্তিপ্ৰিয়, ইমান বেছি নীৰৱতা আপুনি হয়তো ক'তো নেদেখিব। আৰু আমি আহি পেলাই এনেকুৱা এটা ঠাই এটা পালে, য'ত নেকি কোনো ৰাস্তা নাই। এইফালে হয়তো কিবা এটা মংবিলাকৰ হেৰি আছে ইয়াতে, কি বুলি কয়, বৌদ্ধ মঠ হয়তো। এইটো আমি বৌদ্ধ মঠ এটা পালোঁ আহি পেলাই এইফালে এইটো। আৰু এইফালে কিন্তু যোৱাৰ কোনো আমাৰ ৰাস্তা নাই। আমি ভুল ৰাস্তাৰে আহিলোঁ। তাত সোমোৱাৰ কোনো কথাই নাই আমাৰ। হয়তো বৌদ্ধ মংখই, নহ'লে মানুহৰ ঘৰ হ'ব লাগিব। অ'কে, আমি আকৌ ঘূৰি দিছোঁ। ঘূৰি দি পেলাই চাওঁ কোনফালে যাওঁ। গৈ পেলাই আমি যিমান পাৰোঁ পাহাৰত উঠিবৰ কাৰণে আমি চেষ্টা কৰিম। পাহাৰ বগাই পেলাই যাবৰ কাৰণে চেষ্টা কৰিম। গৈ থাকোঁ আমি।